ভুল বুজা বহুত সহজ, কিন্তু মন বুজা বহুত কঠিন। প্ৰতিশোধ ল'বলৈ গৈ নিজৰ সময় নষ্ট নকৰিবা। যিয়ে তোমাক আঘাত কৰিছে তেওঁৰ কৰ্মই তেওঁৰ ওপৰত প্ৰতিশোধ ল'ব। কিছুমান পৰিস্থিতি এনেকুৱা হয় য'ত বহুত কিবা কোৱাৰ থাকিলেও নীৰৱে থাকিব লগা হয়। বন্ধু হাজাৰজন নালাগে, এজনেই যথেষ্ট, যিয়ে মুখৰ কথা নহয় মনৰ কথা বুজি পায়। কথা এটা আছে যে খালী কলৰ শব্দ বেছি, অৰ্থাৎ সেই ব্যক্তিৰ অহংকাৰ বেছি যাৰ যোগ্যতা কম। আজিকালি মানুহবোৰে ধেমালি কম কৰে আৰু ধেমালিৰ মাজতে অপমান কৰি বেছি ভাল পায়। আজি যাক তুমি দুৰ্বল পাই ঠগাই গৈছা, এনেকুৱা এটা দিন আহিব তেতিয়া তুমি তাতকৈ বেছি ঠগিবা। তুমি যিমানেই সৰল হ'বা, মানুহে তোমাক সিমানেই গৰম দেখুৱাব। এই পৃথিৱীত এটা সুখৰ দিন পাবলৈ হ'লে তুমি হেজাৰটা দুখৰ দিনৰ মুখামুখি হ'ব লাগিব। মই ভদ্ৰতাৰ খাতিৰত চুপ হৈ থাকোঁ আৰু তোমালোকে সেইটোক দুৰ্বলতা ভাবা। হিংসা সেইসকলেই কৰে যিসকলৰ একো যোগ্যতাই নাই। বেলেগৰ দুখ দেখি যদি আপোনাৰ কষ্ট হয়, তেতিয়াহ'লে আপুনি দুৰ্বল নহয়, আপুনি ভাগ্যৱান। কাৰণ ঈশ্বৰৰ মন সকলোকে দিলেও মানৱতা সকলোৱে অৰ্জন কৰিব পৰা নাই। জীৱনত এনেকুৱা এজন মানুহ দৰকাৰ যিয়ে মোৰ মনৰ ফিলিংছবোৰ বুজি পায়। যিজন মানুহে সকলোৰে কথা ভাবে, দেখিবা তেওঁকে এদিন মনত পেলাবলৈ কোনো মানুহ নাথাকে। তোমাৰ সমস্যা তুমিয়েই সমাধান কৰিব লাগিব, বাকী মানুহে কেৱল পৰামৰ্শ দিয়ে গুচি যাব। আজিকালি সকলো মানুহেই স্বাৰ্থপৰ। প্ৰয়োজন হ'লে কয় হাই আৰু প্ৰয়োজন শেষ হ'লে কয় বাই। সময় থাকোঁতেই কাম কৰা, কাৰণ সময় গুচি যোৱাৰ পিছত যিটো থাকি যায় সেইটো হ'ল আফচোচ। এটা কথা সদায় মনত ৰাখিবা, তোমাৰ পৃথিৱীত তুমিয়েই ৰজা। য'ত তোমাৰ গুৰুত্ব নাই তাত নথকাই ভাল, সেয়া কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ হৃদয়। যদি কোনোবাই তোমাক সৰু কৰিব বিচাৰে, তেনেহ'লে জানিবা যে তুমি তেওঁতকৈ বহুত ওপৰত আছা। কাৰোবাক এনেকৈ কষ্ট নিদিবা যাতে সি তোমাৰ দিয়া কষ্টৰ কথা মনত পৰি চকু পানী পেলায়। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৰু পৰিয়ালৰ সদস্য হৈ যাব। ধন্যবাদ।